মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি আকৌ তোমালোকৰ কাৰণে এটি গুৰুত্বপূৰ্ণ ভিডিঅ' লৈ আহিছোঁ। মোৱামৰীয়া গণবিদ্ৰোহৰ বিষয় লৈ। ইয়াত তোমালোকৰ নৱমমান শ্ৰেণীৰ ইতিহাস বিষয়ত অন্তৰ্গত এটি উল্লেখযোগ্য পাঠ। এতিয়া বাৰু আমি কেইটামান পাঠভিত্তিক প্ৰশ্নক লৈ আলোচনা কৰোঁ, যিবোৰ আগন্তুক পৰীক্ষাৰ বাবে খুবেই ইম্পৰ্টেণ্ট হয়। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, মই এই প্ৰশ্নবোৰ আলোচনা কৰিম, লগতে প্ৰশ্নবোৰৰ লগত সংহতি মিলাই আৰু বেলেগ বেলেগ কথা যিবোৰ ইয়াৰ লগত সম্পৰ্কিত হয়, সেই সম্পৰ্কিত কথাসমূহো আলোচনা কৰিম ইয়াত। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোক যদি মনোযোগেৰে ভিডিঅ'খন চোৱা, নিশ্চয় তোমালোক ভালদৰে বুজিব পাৰিব, বুজাত কোনো অসুবিধা নহ'ব। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, ভিডিঅ'টো যদি বুজাত কোনো অসুবিধা হয় মোক কমেণ্ট কৰি জনাব, আৰু যদি তুমি ভাল পোৱা নিশ্চয় এটা লাইক দিব আৰু শ্বেয়াৰ কৰিব। এতেকে পলম নকৰাকৈ আমি ভিডিঅ' আৰম্ভ কৰিবলৈ লৈছোঁ। প্ৰশ্নত 1 নম্বৰ প্ৰশ্নত কৈছে কি, আমাক মায়ামৰা কি? মায়ামৰা কি দেখা পাইছে নিশ্চয় মৰমৰ ছাত্ৰ ছাত্ৰীসকল। মায়ামৰা কি? প্ৰশ্ন, মায়ামৰা হৈছে এখন বৈষ্ণৱ সত্ৰৰ নাম। একমাত্ৰ দিলে এইখিনি লিখিলেই হ'ব। মায়ামৰা কি? মায়ামৰা হৈছে এখন বৈষ্ণৱ সত্ৰৰ নাম। ই কাল সংহতি অন্তৰ্গত। ই কাল সংহতিৰ, ইয়াত ৰ বহিব, ই কাল সংহতিৰ অন্তৰ্ভুক্ত। মূলতঃ বা মুখ্যতঃ মৰাণ জনগোষ্ঠীৰ লোকসকল এই সত্ৰত শিষ্য আছিল বা শিষ্য আছিল। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, দ্বিতীয় প্ৰশ্ন, 2 নম্বৰ প্ৰশ্নত কৈছে, সত্ৰ বুলিলে কি বুজা? সত্ৰ কাক কয়? আমি জানো মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ আৰু তেখেতৰ প্ৰিয় শিষ্য, অন্যতম শিষ্য মাধৱদেৱৰ দ্বাৰা প্ৰচাৰিত নাম ধৰ্ম তথা নৱবৈষ্ণৱ ধৰ্মৰ প্ৰচাৰ আৰু প্ৰসাৰৰ বাবে গঢ়ি উঠা কিছুমান ধৰ্মীয় আৰু সাংস্কৃতিক অনুষ্ঠানক বৈষ্ণৱ সত্ৰ বুলি কোৱা হয়। অৰ্থাৎ নৱবৈষ্ণৱ ধৰ্মগুৰুবিলাকে কি কৰিছিল? এই সত্ৰৰ পৰাই নৱবৈষ্ণৱ ধৰ্মৰ প্ৰচাৰ চলাইছিল আৰু প্ৰসাৰ ঘটাইছিল। অৰ্থাৎ নৱবৈষ্ণৱ ধৰ্মৰ এক কেন্দ্ৰস্থল হৈছে সত্ৰ। এতিয়া বাৰু সংহতিনো কি? প্ৰশ্ন কৰিছে 3 নম্বৰ প্ৰশ্নত, সংহতি কি? মহাপুৰুষ শংকৰদেৱৰ মৃত্যুৰ পিছত তেখেতৰ শিষ্য প্ৰশিষ্যসকলৰ মাজত হোৱা মতানৈক্যৰ বা মতভেদৰ পৰিণতি স্বৰূপে বৈষ্ণৱ সত্ৰসমূহ 4টা ভাগত বিভক্ত হৈছিল। এই ভাগবোৰক একতা সংহতি বুলি কোৱা হয়। এই 4টা সংহতি আছে। 4 সংহতি কি কি? প্ৰশ্নত দিব পাৰে যে বৈষ্ণৱ ধৰ্মৰ 4 সংহতি কি কি? তেতিয়া তুমি ক'বা যে পুৰুষ সংহতি, ব্ৰহ্ম সংহতি, নিকা সংহতি আৰু কাল সংহতি। পুৰুষ সংহতি, ব্ৰহ্ম সংহতি, নিকা সংহতি আৰু কাল সংহতি। এই 4টা সংহতিৰ ভিতৰত আমি কাল সংহতিক লৈ ইয়াত আলোচনা কৰিম। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, 4 নম্বৰ প্ৰশ্নটোলৈ আহোঁ আমি। মোৱামৰীয়া বিদ্ৰোহ কোনজন ৰজাৰ দিনত আৰম্ভ হৈছিল? মোৱামৰীয়া বিদ্ৰোহ কোনজন ৰজাৰ দিনত আৰম্ভ হৈছিল? উত্তৰ, স্বৰ্গদেউ লক্ষ্মীসিংহৰ দিনত। স্বৰ্গদেউ লক্ষ্মীসিংহৰ দিনত। 5ম প্ৰশ্ন, 5 নম্বৰ প্ৰশ্নত কৈছে, মোৱামৰীয়া বিদ্ৰোহ কোনজন ৰজাৰ দিনত শেষ হৈছিল?
বা অন্ত পৰিছিল। স্বৰ্গদেউ কমলেশ্বৰ সিংহৰ দিনত মোৱামৰীয়া বিদ্ৰোহৰ অন্ত পৰিছিল বা মোৱামৰীয়া বিদ্ৰোহ শেষ হৈছিল। কোনজন আহোম ৰজাই প্ৰথম স্বৰ্গদেউ বা স্বৰ্গনাৰায়ণ উপাধি গ্ৰহণ কৰিছিল? কোনজন আহোম ৰজাই প্ৰথম স্বৰ্গদেউ বা স্বৰ্গনাৰায়ণ উপাধি গ্ৰহণ কৰিছিল? স্বৰ্গদেউ চুহুংমুঙে। কোনজনে? স্বৰ্গদেউ চুহুংমুঙে। এই স্বৰ্গদেউ চুহুংমুঙৰ দিনৰে পৰা আহোম ৰজাসকলে কি উপাধি গ্ৰহণ কৰিছিল? স্বৰ্গদেউ উপাধি গ্ৰহণ কৰিছিল। অৰ্থাৎ স্বৰ্গদেউ চুহুংমুঙৰ পিছত যিমানবোৰ আমাৰ আহোম ৰজা আছিল সকলোৰে নামৰ আগত স্বৰ্গদেউ শব্দটো ব্যৱহাৰ কৰা হৈছিল। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, এতিয়া 7 নম্বৰ প্ৰশ্নলৈ আহক। চুৰুম্ফা অৰ্থাৎ ভগা ৰজা কোন? চুৰুম্ফা বা ভগা ৰজাৰ দিনত কোনজন মোৱামৰীয়া সত্ৰাধিকাৰক হত্যা কৰা হৈছিল? প্ৰশ্নৰ ভিতৰৰ পৰা প্ৰশ্ন দিব পাৰে যে ভগা ৰজা কোন? অৰ্থাৎ চুৰুম্ফা। এই চুৰুম্ফা ভগা ৰজাৰ দিনত কোনজন মোৱামৰীয়া সত্ৰাধিকাৰক হত্যা কৰা হৈছিল? গুৰু নিত্যানন্দ দেৱক। গুৰু নিত্যানন্দ দেৱক চুৰুম্ফা বা ভগা ৰজাৰ দিনত হত্যা কৰা হৈছিল। 8 নম্বৰ প্ৰশ্ন হৈছে ৰুদ্ৰসিংহৰ ৰাজসভাত কোনজন মোৱামৰীয়া সত্ৰাধিকাৰক অপমান কৰা হৈছিল? আহোম ৰজা এই ৰুদ্ৰসিংহৰ ৰাজসভাত এজন মোৱামৰীয়া সত্ৰাধিকাৰক ধৰি আনি অপমান কৰা হৈছিল। সেই সত্ৰাধিকাৰীগৰাকীৰ নাম হৈছে চতুৰ্ভুজ মহন্ত দেৱক সেই ৰুদ্ৰসিংহ ৰাজসভাত ধৰি আনি অপমান কৰা হৈছিল। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, এইবোৰ প্ৰশ্নৰ পৰাই তোমালোকৰ আহিব পৰীক্ষাত। ইয়াত কোনো টেনশ্যন নাই। গতিকে তোমালোক অলপ ধৈৰ্য সহকাৰে মোৰ কথাবিলাক শুনিবলৈ চেষ্টা কৰিব। 9 নম্বৰ প্ৰশ্নত কৈছে আহোম ৰজাসকলৰ প্ৰধান উপাস্য দেৱতা কোন? আহোম ৰজাবিলাকে কাক প্ৰধান উপাস্য দেৱতা হিচাপে গ্ৰহণ কৰিছিল? সোমদেউ এজন দেৱতা হয়। এই সোমদেউ দেৱতাক আহোমবিলাকে নিজৰ প্ৰধান উপাস্য দেৱতা হিচাপে মানি লৈছিল। 10 নম্বৰত কৈছে জয়ধ্বজ সিংহই কাৰ ওচৰত শৰণ লৈছিল? এখেতে অৰ্থাৎ জয়ধ্বজ সিংহই আউনীআটী সত্ৰৰ সত্ৰাধিকাৰ গুৰু নিৰঞ্জন দেৱৰ ওচৰত ৰজা জয়ধ্বজ সিংহই শৰণ লৈছিল। এতিয়া ৰুদ্ৰসিংহই কাৰ ওচৰত শৰণ লৈছিল? আহোম ৰজা ৰুদ্ৰসিংহই কাৰ ওচৰত শৰণ লৈছিল? এখেতৰ আউনীআটী সত্ৰৰ আন এগৰাকী ধৰ্মগুৰু কেশৱ দেৱৰ ওচৰত। কাৰ ওচৰত? কেশৱ দেৱৰ ওচৰত ৰুদ্ৰসিংহই শৰণ লৈছিল। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আৰু এটা খুবেই ইম্পৰ্টেণ্ট প্ৰশ্ন যে কৃষ্ণৰাম ভট্টাচাৰ্য কোন আছিল? কৃষ্ণৰাম ভট্টাচাৰ্য বংগদেশৰ নদিয়াৰ এগৰাকী শাক্ত ব্ৰাহ্মণ পণ্ডিত আছিল। এইখিনি লিখিলেও 1 মাৰ্কৰ হৈ যাব। ইয়াৰ বিষয়ে আৰু কেইটামান মই ইনফৰমেশ্যন দি আছোঁ। তেওঁক আহোম ৰজা ৰুদ্ৰসিংহই আহোম ৰাজ্যলৈ মতাই আনি নীলাচল পাহাৰত স্থাপন কৰিছিল। ক'ত তেখেতক স্থাপন কৰিছিল? নীলাচল পাহাৰত। মনত ৰাখিব যে কৃষ্ণৰাম ভট্টাচাৰ্যক ৰুদ্ৰসিংহই ক'ত স্থাপন কৰিছে? নীলাচল পাহাৰত। অৰ্থাৎ নীলাচল পাহাৰত এই কৃষ্ণৰাম ভট্টাচাৰ্যদেৱক থাকিবলৈ দিছিল। আৰু এটা কথা মনত ৰাখিব ইয়াৰ পিছত অৰ্থাৎ এই কৃষ্ণৰাম ভট্টাচাৰ্য যিবোৰ উত্তৰ পুৰুষ আছিল সেইবোৰে পৰ্বতীয়া গোহাঁই নামেৰে জনাজাত হৈছিল। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, যে পৰ্বতীয়া গোহাঁই কাৰ উত্তৰ পুৰুষ আছিল? কৃষ্ণৰাম ভট্টাচাৰ্যদেৱৰ। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আৰু এটা খুবেই ইম্পৰ্টেণ্ট প্ৰশ্ন, কোনজন আহোম ৰজাৰ দিনত শাক্ত ধৰ্মই অধিক গা কৰি উঠিছিল? অৰ্থাৎ কোনজন আহোম ৰজাৰ দিনত এই শাক্ত ধৰ্মই অধিক শক্তিশালী হৈছিল? আহোম ৰজা শিৱসিংহৰ দিনত। কাৰণ সেই সময়ত আহোম ৰাণী ৰজা ফুলেশ্বৰী দেৱে কি কৰিছিল? আমাৰ
শাক্ত ধৰ্ম গ্ৰহণ কৰিছিল। তাৰ পিছৰে পৰা এই তোমাৰ শাক্ত ধৰ্ম অধিক গা কৰি উঠিছিল। গাগিনী কোন? গাগিনী কোন? এক কথাত ক'ব পাৰিবা, মোৱামৰীয়া মহন্ত অষ্টভুজৰ পুত্ৰ আছিল গাগিনী। মোৱামৰীয়া মহন্ত অষ্টভুজৰ পুত্ৰ কোন আছিল? গাগিনী। এই গাগিনী এইখিনি লিখি দিলে। তেওঁৱেই অৰ্থাৎ গাগিনীয়েই যোৰহাটৰ ওচৰত মালৌ পথাৰত এটা বৰভেটি সাজি মোৱামৰীয়া শিষ্যসকলৰ জনবল জানিবলৈ বিচাৰিছিল। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, ইয়াৰ পৰা এটা প্ৰশ্ন দিব পাৰে যে যোৰহাটৰ ওচৰৰ মালৌ পথাৰত এটা বৰভেটি সাজি মোৱামৰীয়া শিষ্যসকলৰ জনবল কোনে জানিব বিচাৰিছিল? গাগিনীয়ে। মোৱামৰীয়া সকলে পোন প্ৰথমতে কাক ৰজা পাতিছিল? অৰ্থাৎ মোৱামৰীয়াসকলৰ প্ৰথম ৰজা কোন আছিল? এইটো প্ৰশ্ন কৰিব পাৰে। নাহৰখোৱাৰ পুত্ৰ ৰমাকান্ত, নাইবা তেখেতক ৰমানন্দ বুলিও জনা যায়। এই নাহৰখোৱাৰ পুত্ৰ ৰমাকান্ত বা ৰমানন্দক মোৱামৰীয়া সকলে পোন প্ৰথমবাৰৰ কাৰণে ৰজা পাতিছিল। এইটো প্ৰশ্ন এইবাৰ পৰীক্ষাৰ কাৰণে খুবেই ইম্পৰ্টেণ্ট। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, কেপ্টেইন ৱেলছে কেতিয়াৰ পৰা কেতিয়ালৈ অসমত আছিল? কেপ্টেইন ৱেলছ কেতিয়াৰ পৰা কেতিয়ালৈ অসমত আছিল? 1792 চনৰ নৱেম্বৰ মাহৰ মাজৰ পৰা 1794 চনৰ মে' মাহলৈ কেপ্টেইন ৱেলছ আমাৰ অসমত আছিল। আৰু উল্টা প্ৰশ্ন কৰিব পাৰে যে কেপ্টেইন ৱেলছ কেতিয়া অসমলৈ আহিছিল? তেতিয়া ক'বা 1792 চনত আহিছিল। কেতিয়া অসমৰ পৰা গৈছিল? 1794 চনত। প্ৰায় 2 বছৰ কাল কেপ্টেইন ৱেলছ আমাৰ অসমত আছিল। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আৰু দুটা প্ৰশ্ন দিওঁ তোমালোকৰ কাৰণে খুবেই ইম্পৰ্টেণ্ট, যে অসমৰ ক'ত লোণ উৎপাদন হৈছিল? অসমৰ ক'ত লোণ উৎপাদন হৈছিল? অসমৰ শদিয়া আৰু নগা পাহাৰত লোণ উৎপাদন হৈছিল, কিন্তু অলপ পৰিমাণৰ হৈছিল। আৰু এই লোণৰ মানদণ্ড ইমান উৎকৃষ্ট নাছিল, নিম্ন মানদণ্ডৰ আছিল। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, ইয়াত কৈছে অসমৰ সৰ্বসাধাৰণ মানুহে কিয় লোণ ব্যৱহাৰ কৰিব নোৱাৰিছিল? সেই সময়ত অৰ্থাৎ আমাৰ মোৱামৰীয়া বিদ্ৰোহৰ সময়ত সৰ্বসাধাৰণ মানুহে কিয় লৱণ ব্যৱহাৰ কৰিব নোৱাৰিছিল? কাৰণ সেই সময়ত অসমত লোণৰ বা লৱণৰ খুবেই আকাল হৈছিল। ইয়াক আমাৰ বংগদেশৰ পৰা আমদানি কৰিবলগীয়া হৈছিল। আমি লোণ ক'ৰ পৰা আমদানি কৰিছোঁ? বংগদেশৰ পৰা আমদানি কৰি আনিছিলোঁ। অসমৰ শদিয়া আৰু নগা পাহাৰত কিছু পৰিমাণে লৱণ পোৱা গৈছে বা লোণ পোৱা গৈছে, যদিও তাৰ মান আছিল অতি নিম্ন খাপৰ, নিম্ন স্তৰৰ। সেই সময়ত লোণ বৰ দামী বস্তু আছিল, যাৰ বাবে ইয়াক সৰ্বসাধাৰণ মানুহে ব্যৱহাৰ কৰিব নোৱাৰিছিল। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, মোৰ কথা বুজত আহিছে? যদি বুজত আহিছে, যদি কিবা অলপ হ'লেও উপকাৰ হৈছে, তেনেহ'লে এটা লাইক নিশ্চয় দিব। ধন্যবাদ।